Hi, hello, namaskar guys and welcome back to my YouTube channel. Actually, এটা অফিসত আৰু অফিসৰ পৰা মোৰ ওচৰৰ এজনী বা আপোনালোকে সকলোৱে চাগে চিনি পায় পল্লৱীয়ে লগ ধৰিলে এটা মন্দিৰত আৰু মন্দিৰটো হৈছে আমাৰ মামা হিমন্ত বিশ্ব শৰ্মাৰ এটা বহুত কোটিটকীয়া মন্দিৰ আৰু ওচৰতে মন্দিৰটো থকাৰ বাবে আমি গৈ আহোঁ আৰু এয়া মোৰ লগত আছে পল্লৱী বা হাই কৈ দিয়ক। হাই, আমি এতিয়া আজি হিমন্ত মামাৰ সাই বাবা মন্দিৰত যাওঁ। আৰু আপুনি কিয় যাব ওলালে মানে মন্দিৰত হঠাৎ? নাই মই যাওঁৱেই, যায় নেকি? প্ৰত্যেক সপ্তাহে যাওঁ বৃহস্পতিবাৰে আৰু 12টামান বজাত মানে আৰতি হয়, সেইকাৰণে আজি দেৰিকৈ আৰু মোকো লগ ধৰিলে চ' ভাবিলোঁ ময়ো এনেই ভিডিঅ' এটাকে বনাই দিওঁ আপোনালোকক মামাৰ মন্দিৰটো দেখাই দিওঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক লাষ্টলৈকে। আহি পাই গ'লোঁ গণেশগুৰিৰ গণেশ মন্দিৰ। আৰু আমি এয়া হিমন্ত মামাৰ সাই বাবা মন্দিৰত আহি পাই গ'লোঁ আৰু মন্দিৰটো ভালকৈ চাবলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া আমি আহি পাই গ'লোঁ আৰু ভিতৰত এতিয়া সোমাই যাম। পল্লৱীয়ে পূজা কৰিবৰ কাৰণে পুৰা বস্তু কিনি লৈছে। আপুনি কি প্ৰতি বৃহস্পতিবাৰ কৰে নেকি পূজা? আহে ন? গোলাপ ফুল লৈছোঁ, সাই বাবা মন্দিৰ হয় সেইটো কাৰণে গোলাপ ফুল দিব লাগে আৰু ভিতৰটো যদি পাৰোঁ আপোনালোকক অলপ দেখাম আৰু ভিডিঅ'টো চাই থাকক। আমি পূজা কৰি আহিলোঁ আৰু এতিয়া আমি ভোগ খাব আহিছোঁ। ইয়াত ভাতো দি আছে কিন্তু ভোগ নলগাৰ কাৰণে আমি অকল পায়সকে খাইছোঁ। পায়সটো কেনেকুৱা টেষ্টি নে? ঠিক আছে আৰু সকলো পূৰা খোৱাত বিজি হৈ আছে ইয়াত। আৰু পূজা কৰি হৈ গ'ল আৰু খোৱা বোৱা কৰি হৈ গ'ল। মন্দিৰটো বহুত ধুনীয়াকৈ মেইনটেইন কৰি থোৱা আছে, বহুত চাফা মানে আৰু আহি আপোনালোকৰ বহুত ভাল লাগিব। মোৰ সৰুৰ পৰা সাই বাবা বহুত ভাল লাগে মানে মই সৰুতে এখন চিৰিয়েল চাইছিলোঁ সাই বাবাৰ, তেতিয়াবা সাই বাবাৰ যিটো চৰিত্ৰ মোৰ বহুত বেছি ভাল লাগে আৰু মন্দিৰতো আহিলোঁ আজি মানে বহুত বেছি ভাল লাগিল। আৰু আপোনালোকে যদি অহা নাই আহিব পাৰে, মন্দিৰটো আছে গণেশ মন্দিৰৰ একেবাৰে কাষতে কাহিলিপাৰা ৰোডত আছে। যদি আপোনালোকে অহা নাই আহিব এবাৰ আৰু ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰি দিব। থেংক ইউ।